তো হেল্ল' গাইজ ৱেলকাম টু বেক নকচাৰী বয় ইউটিউব চেনেল। তো গাইজ আজি আমি যাম নদী কাষলৈ বিহু মেলা চাবলৈ। তো এইটো মোৰ বসন্তী লৈ যাম, তোমালোকে বসন্তীক চাই লোৱা ভালকৈ। তো গাইজ তোমালোকে বসন্তীক চালাই তো আগত লগ পাম যাওঁতে ন। এতিয়া ফুৰিবলৈ বাদলিপাৰ নদী কিনাৰ আৰু লগতে বিহুৰ মেলা চাবলৈ গৈ আছোঁ আমি। তো তাকে মই ফ্ৰেণ্ডকেইটা মানে আমি 4জন ইয়াত আছোঁ, বাকীকেইটা আহিব এতিয়া। তাৰ কাৰণে আমি ৰখি আছোঁ। তো গাইছ ইয়াত চাবলৈ পাৰিছেহি তোমালোকে বহুত মানুহ। তো তোমালোকৰ ইয়াত আমাৰ মানে নাচো চলি আছে, যিটো আমাৰ বিহুৰ উৎসৱ চলি আছে, সেই উৎসৱৰ নাচো চলি আছে। নাচ তোমালোকক এতিয়া দেখুৱাম মই। তো গাইছ এইকেইটা আমাৰ পণ্ডিতকেইটা, মেইন ভকত। তো গাইছ আপোনালোকে চাব পাইছে ইয়াত কিমান মানুহ আছে। তো তোমালোকক দেখুৱাইছোঁ ন, তো ভাল লাগিলে কমেণ্ট কৰিবা। আৰু মানে মোক এজনে কৈছিলে তোমালোকে নক'বা, সেইটো কাৰণে আপোনালোকে কৈছোঁ, যদি কিবা এটা ভুল হ'ল তোমালোকে ক্ষমাই কৰি দিবা। আৰু ভোক লাগিছে। তাৰপিছত ইয়াৰ পৰা যাম আমি এতিয়া, গৈ পেলাই হোটেলত সোমাম, হোটেলত চাহ তাহ খাম। বহুত ভোক লাগিছে। তো হোটেলত একেবাৰে দেখুৱাম ন তোমালোকক। গাইছ আমি এতিয়া উত্তম দাৰ হোটেলত আহি বহিছোঁহে, চাহ তাহ খাম। চব ইয়াত বহিছে, ভোক লাগিছিলে, মই আগতে কৈছিলোঁ। মানে আমাৰ আৰ্জেক ভোক লাগিছে বোলে, তাকে চাহ খাব। মই চাহ নাখাওঁ। আৰু আমাৰ প্ৰবীণ ভাই নাখায় বোলে, খোৱা টাইমত দেখুৱাম ন। Back when I was broke, nobody gave a fuck. Now that I got bills, everybody hit me up. Told them I would make it, they didn't believe it. Sorry you missed out, now I'm living what I'm dreaming. Back when I was broke, nobody gave a fuck. Now that I got bills, everybody hit me up. Told them I would make it. ফাইনেলি গাইজ ফুৰি পেলাই ঘৰলৈ আহি পালোহি। এতিয়া খানা চানা খাই আহোঁ। আৰু গাইজ ভিডিঅ' আজিলৈ ইমানেই। জয় আই অসম।